মই আপোনালোকক এটা এক্সাম্পল দিব বিচাৰিছোঁ। হয়তো এক্সাম্পলটো অলপ বেলেগ ধৰণৰ হ'ব। আকৌ যে আমাৰ চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই খোলা আকাশৰ তলত আহিছোঁ আপোনালোকৰ সন্মুখত। গতিকে বন্ধু বান্ধৱীসকল, কালি হয়তো কোনোবা এজন ফ্ৰেণ্ডে মোক কমেণ্ট কৰি জনাইছে যে দাদা, আজিকালি যে ল'ৰা ছোৱালীবিলাক পলাই আছে তাকে লৈ এটা মটিভেশ্যন দিয়া বা তাক লৈ এটা ভিডিঅ' বনাওঁ। গতিকে বন্ধু বান্ধৱীসকল, আজি মই সেই টপিকৰ ওপৰত ভিডিঅ' বনাব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু প্ৰথমৰ পৰা শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপোনালোকে কেতিয়াও পলাই বিয়া নকৰাব। কিয়নো বন্ধু বান্ধৱীসকল, আপোনালোকে যেতিয়া পলাই বিয়া কৰাব তেতিয়া আপোনালোকৰ সংসাৰত কেতিয়াও শান্তি নহয়। এতিয়া হয়তো আপোনালোকে ক'ব পাৰে কিয়নো বন্ধু বান্ধৱীসকল, মা দেউতা যে আছে, মা দেউতাহঁতে যে আমাক জন্ম দিছে, জন্মৰ পিছৰে পৰাই মা দেউতাকে এটা সপোন দেখে যে মোৰ ল'ৰাটোক বা মোৰ ছোৱালীটোক ভালকৈ বিয়া দিম, এনেকৈ বিয়া দিম, ভাল ল'ৰা চাই বিয়া দিম বা ভাল ছোৱালী চাই বিয়া দিম। গতিকে বন্ধু বান্ধৱীসকল, মা দেউতাকৰ সেই সপোনটো যদি তোমালোকে ভাঙি দিয়া, তেনেহ'লে তোমালোকে পলাই গৈ বিয়া কৰি কেতিয়াও সংসাৰত সুখত থাকিব নোৱাৰিবা। বন্ধু বান্ধৱীসকল, যিবোৰ বিয়া পলাই হয় সেই বিয়াবোৰত সাধাৰণতে শান্তি বেছি নাথাকে। কিয়নো সেই বিয়াখনত কেৱল ল'ৰা আৰু ছোৱালীৰ মত থাকে। বাকী যিবোৰ মানুহ আছে এজন হ'লেও অমত বিয়াত থাকে, বেছিভাগেৰে অমত থাকে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভালপোৱা কৰি আছা, ঠিকেই আছে। যেতিয়া বয়স হ'ব, যেতিয়া তোমালোকে দুয়ো ঘৰৰ পৰা সন্মতি ল'ব, তাৰপিছত বিয়া কৰাব, তেতিয়াহ'লে আপোনালোকে চিৰজীৱন সুখত থাকিব, লগতে সকলোৰে মান সন্মানো পাব আপোনালোকে। কিয়নো বন্ধু বান্ধৱীসকল, পলাই বিয়া কৰাটো ডাঙৰ কথা নহয়। বিয়াৰ পিছত যদি আপোনালোকে নিজৰ শহুৱেকৰ ঘৰত গৈ সন্মান নাপায়, তোমালোক কোনোৱে যদি মৰম নকৰে, তেনেহ'লে সেই বিয়াত শান্তি নাইতো। বিয়াতে শান্তি থাকিব, তাৰপিছত শান্তি নাথাকে নহয়। মই আপোনালোকক এটা এক্সাম্পল দিব বিচাৰিছোঁ। হয়তো এক্সাম্পলটো অলপ বেলেগ ধৰণৰ হ'ব, গতিকে মোক বেয়া নাপাব। বন্ধু বান্ধৱীসকল, পলাই বিয়া কৰাটো হৈছে অবৈধভাৱে বিয়া কৰা। এতিয়া হয়তো আপোনালোকে ক'ব পাৰে যে কিয়। বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিবা যে যিবোৰ মানুহে অবৈধভাৱে টকা ইনকাম কৰে, অৰ্থাৎ যিবোৰ মানুহে 2 নম্বৰী ব্যৱসা কৰি টকা ইনকাম কৰে, সেইবোৰ মানুহৰ সংসাৰত কেতিয়াও শান্তি নহয়। আকৌ বন্ধু বান্ধৱীসকল, তেওঁলোকে যে টকা ইনকাম কৰে, যেতিয়া তেওঁলোকক পুলিচে ধৰে তেতিয়া কিন্তু তাক ধৰি পিঠি মাৰে বা মানুহে ধৰি তাক মাৰে। ঠিক তেনেদৰে বন্ধু বান্ধৱীসকল, আপোনালোকে ভালকৈ লক্ষ্য কৰিব যে যিবোৰ ল'ৰা ছোৱালীয়ে পলাই বিয়া কৰে, পলাই লৈ যাওঁতে যদি ৰাস্তাত কোনোবাই এজন ধৰে বা মানুহে যদি ৰাইজে ধৰি ধৰে, তেনেহ'লে কিন্তু তাক মাৰধৰ কৰে, যাৰ ফলত ল'ৰা ছোৱালী দুয়োৰে মান সন্মান হেৰুৱাবলগীয়া হয়। তাৰ লগতে তাৰ যে মা দেউতা থাকে, তাৰ মান সন্মানো হানি হয়। গতিকে বন্ধু বান্ধৱীসকল, মই আপোনালোকক অনুৰোধ কৰি কৈছোঁ যে আপোনালোকে জীৱনত কেতিয়াও পলাই বিয়া নকৰিব। ধন্যবাদ।